এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে শোণিতপুৰত। বহিৰাজ্যত পুত্ৰৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকতপ্ত মাতৃয়ে হেৰুৱালে প্ৰাণ। মাতৃপুত্ৰৰ মৃত্যুৰ খবৰে শোকাকুল কৰি তুলিছে সমগ্ৰ অঞ্চলটোত, শোকস্তব্ধ কৰি তুলিছে সকলোকে। একেটা দিনতেই মাতৃৰ চিতাৰ লগতে পুত্ৰৰ চিতা জ্বলাৰ এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছে উপস্থিত লোকসকলৰ। ঘটনাটো জানিবলৈ দিয়া অনুসৰি গাঁওখনৰ বাবুল বড়ো আৰু চম্পা বড়োৰ মাজু পুত্ৰ বকুল বড়োৱে কৰ্মসূত্ৰে 2 বছৰ ধৰি চেন্নাই তিৰুপুৰত আছিল। তিৰুপুৰৰ মাদাথুকুলামত এটা পুখুৰীত মাছ ধৰাৰ অৱস্থাত লগৰ 2জন বন্ধু পানীত ডুব যোৱাত বচাবলৈ গৈছিল শোণিতপুৰৰ বকুল বড়োৱে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, সেই পানীতেই ডুব গৈ অকালতেই মৃত্যুক সাৱটিলে বকুলে। দেওবাৰে সংঘটিত হোৱা এই ঘটনাৰ খবৰ পৰিয়ালে সোমবাৰে লাভ কৰে। ইয়াৰ পিছতেই বকুলৰ এনে আকস্মিক মৃত্যুৰ খবৰ লাভ কৰি শোকত ভাগি পৰে পৰিয়াল লোকে। পুত্ৰৰ মৃত্যুৰ খবৰে ভাগি পেলোৱা মাতৃৰ চম্পা বড়োৰ কালি পুৱতি নিশা 2:30 আকস্মিকভাৱে মৃত্যু ঘটে। ইফালে বকুলৰ মৃতদেহ বিশেষ বিমানেৰে বেংগল বিমানবন্দৰৰ পৰা কালি গুৱাহাটীলৈ অনা হয় আৰু তাৰ পিছতেই নিজ গৃহলৈ অনা হয় আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ এজন মাত্ৰ উপাৰ্জনকাৰী বকুলৰ আকস্মিক বিয়োগে হঠাৎ পৰিয়ালটোলৈ নমাই আনিলে ঘোৰ অমানিশ। ৰাইজৰ দান বৰঙণি আৰু বকুলৰ 2 বন্ধু ৰাহুল বড়ো আৰু ৰাজেশ মেছৰ নিজা খৰচেৰে মৃতদেহ ঘৰ আহি পোৱাৰ পিছতেই অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। কান্দি কান্দি বাট নেদেখা হয় পৰিয়ালৰ লগতে অঞ্চলটোৰ লোকসকলে। পুৱা মাতৃৰ চিতা আৰু বিয়লি মাতৃৰ চিতাৰ কাষতেই পুত্ৰৰ চিতা জ্বলোৱা হয়। গাঁওবাসীয়ে মাতৃ পুত্ৰৰ দুখনকৈ চিতা জ্বলাই মানসিকভাৱে দুখত ভাগি পৰিছে।